গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সন্ধিয়াৰ পৰা। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু সন্ধিয়া টাইমত কিবা এটা স্পেচিয়েল খাবলৈ পালে ভাল লাগে, গতিকে মায়ে ঢেকীয়া আনি থৈছিলে। মই ভাবিলোঁ আজি ঢেকীয়া পকৰীয়ে খোৱা যাওক, গতিকে মই এইখিনি ভালদৰে সানি মেলি ল'লোঁ আৰু এতিয়া পকৰী বনাওঁ। আৰু এইফালে ভাইটিয়ে লৈ আহিলে ছাগলী মাংস, ওচৰতে কাটিছিলে যিহেতু, গতিকে লৈ আহিলে। কাৰণ এখেতো 3-4 দিন মূৰত ঘৰত আহিছে, গতিকে আজি ছাগলী মাংস খাম বুলি লৈ আহিলে। আৰু বেটা তাতহে থাকে য'ত মানে চব মানুহ থাকে, ঘৰৰ গোটেইকেইটা মানুহকে তাক লাগে। গতিকে আমি মানে পাকঘৰত আছোঁ, গতিকে সি তাত কিয় খেলি থাকিব, সিও আমাৰ লগতে পাকঘৰতে আছেহি। আৰু এইফালে মোৰ পকৰী ৰেডি হৈ গ'ল। আৰু ঢেকীয়া পকৰী বুলি ক'লে মানে বহুত বেছি সংখ্যক মানুহে আছে যিবোৰে মানে ঢেকীয়া পকৰী খাই বেয়া পায়, আৰু মোৰতো ফেভৰেট হয়। আৰু ঢেকীয়াৰ পকৰীৰ লগত চাটনি বা চচ অকণমান নহ'লে ভাল নালাগে, গতিকে অলপ লৈ ল'লোঁ চচ, যিহেতু চাটনি নাই। আৰু এইফালে বেটাই আমি পকৰী খোৱা দেখি পকৰী তাকতো দিবলৈ নোৱাৰি, যিহেতু জ্বলা দিয়া আছে আৰু সি খাবলৈও নোৱাৰে, জাষ্ট 7 month হৈছে, গতিকে সি আমাৰ প্লেটখনকে লৈ কিনে খাই আছে। আৰু চাওকচোন প্লেটখন লৈ তাৰ কি খেল, আৰু এইবোৰ মানে দেখি থাকিলে এনেই ভাল লাগে। আৰু এইফালে পূৰা বগাবলৈ চেষ্টা চলি আছে, আৰু যেতিয়া বগাবলৈ নোৱাৰে মানে তাৰ বহুত বেছি খং উঠে, গতিকে লাষ্টত গৈ কিনে কান্দি দিয়ে। আৰু আপোনালোকে মোক জনাবচোন কমেণ্ট কৰি যে 7 month হ'লে মানে বেবী বগাব বিচাৰে নেকি। আৰু সি অকল বগাবলৈ বিচাৰে যে এইটো নহয়, সি মানে যদি অলপ চল পায় তেনেহ'লে সি মানে খোজকাঢ়িবলৈও বিচাৰে, মানে ক'ৰবাত ধৰি মানে চিধা থিয় হৈ দিয়ে। আৰু যিহেতু তাৰ লগত অকল লাগি থাকিলে নহ'ব, টাইম হৈ গ'ল, গতিকে মই যাওঁ ভাত বনাবলৈ। আৰু এইফালে মই পাতি দিলোঁ ভাত, আৰু তাৰপাছত মই পিঁয়াজ, ৰচুন আৰু আদা এইবোৰ গুচাই লওঁ। আৰু এইফালে মই 3টা পিঁয়াজ কাটি ল'লোঁ, আৰু আদা ৰচুনৰ পেষ্ট বনাই লৈছোঁ, আৰু 2 খিলা তেজপাত লৈছোঁ। আৰু এতিয়া মই বনাওঁ মাংস। আৰু মই এইফালে মাংসখিনি নিমখ দি ধুই লৈছোঁ, কাৰণ বাহিৰৰ পৰা অনা মাংস হয় যিহেতু, সেইকাৰণে ভালদৰে ধুই ল'ব লাগে। আৰু মই তাতে কাটি দিছোঁ 2টা আলু। আৰু এইফালে কেৰাহীত তেল দি দিলোঁ। কেৰাহীত তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ, যাতে ৰঙচুৱা হয়। পিঁয়াজখিনি আচলতে ভালদৰে ভাজ খালে ভাল লাগে খাই। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই তাত মাংসখিনি দি দিলোঁ, আৰু লগতে আলুও দি দিছোঁ। মাংসখিনি ভালদৰে হিলাই লোৱাৰ পাছত মই ৰেড চিলি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, হালধি সকলোখিনি মই বাতি এটাত মিক্স কৰি থৈছিলোঁ, আৰু সেইখিনি এতিয়া মই মাংসখিনি দি দিম। আৰু চৰি ক'বলৈ পাহৰিছিলোঁ, তাত মিট মছলাও এড কৰা হৈছে। এতিয়া মই মছলাখিনি এড কৰাৰ পিছত ভালদৰে হিলাই ল'ম, মিক্স কৰি ল'ম সেইখিনি। আৰু মিক্স কৰাৰ পিছত মাংসখিনি চাওকচোন ইমান ধুনীয়া দেখিছে, একচুৱেলি খাবলৈও বহুত টেষ্টি হৈছিলে। আৰু এইফালে মই প্ৰয়োজন অনুসৰি অলপ নিমখ দি দিলোঁ। আৰু এইফালে মই নিমখ দিয়াৰ পাছত আদা ৰচুনৰ পেষ্টখিনি দি দিছোঁ। আচলতে মই তেলত আদা ৰচুনৰ পেষ্টখিনি নিদিওঁ, আদা ৰচুনৰ পেষ্টখিনি যদি তেলত দি দিওঁ তেতিয়া সেই গোন্ধটো নাথাকে, গতিকে মই পাছত মাংসখিনি ভাজি মেলি দিওঁ। আৰু দেখিবলৈ পাইছে মাংসখিনি আচলতে খুব ধুনীয়া হৈছে দেখিবলৈ। আৰু অকণমান ভজাৰ পিছত মই তাত দি দিম পানী। আৰু এইফালে মোৰ মাংসখিনি ভালদৰে ড্ৰাই হৈ গ'ল, গতিকে মই ইয়াত দি দিছোঁ অলপ গৰম পানী। আৰু মই হ'লে মাংস হওক বা মাছ হওক, যি চব্জি হ'লেও মই গৰম পানীয়ে ইউজ কৰোঁ, কাৰণ গৰম পানী ইউজ কৰিলে তাৰ টেষ্টটো মানে বেয়া হৈ নাযায়, গতিকে মই গৰম পানী ইউজ কৰোঁ। ছাগলী মাংস হয় যিহেতু, গতিকে পানী অলপ সৰহকৈ দিছোঁ। আৰু সেইবুলি নাভাবিব যে পানীখিনি থাকিবলৈ দিম, পানীখিনি আচলতে শুকোৱাৰ পাছত নিমখটো চাই মই নমাই দিম। অলম'ষ্ট মোৰ মাংস ৰেডি হৈছে বুলিয়ে ক'ব পাৰি। গুড মৰ্ণিং গাইজ, এতিয়া বাজিছে 5টা, আৰু আমাৰ ধৃতিমান উঠিলেই, গতিকে ময়ো উঠিবলগীয়া হ'ল। আৰু যিহেতু তাক অকলে এৰিব নোৱাৰি, গতিকে ময়ো উঠিলোঁ। আৰু ৰাতিপুৱা উঠাৰ লগে লগে তাৰ খেলা ষ্টাৰ্ট হৈ গ'ল। আৰু সি যদি উঠে ন, মই নুঠিলে সি মোৰ মানে চুলি তুলি টানি শেষ কৰি দিয়ে, গতিকে উঠিব লাগেই। সি যিমান ডাঙৰ হৈছে সিমান বদমাছ হৈ গৈ আছে। সি সৰুতে ইমানেই ঠাণ্ডা আছিল, মানে অকল শুই থাকে। মই ভাবোঁ ডাঙৰ হ'লেও মানে এনেকুৱাই হ'ব নেকি, ঠাণ্ডাই হ'ব নেকি, নাই, এতিয়া মানে যিমান ডাঙৰ হৈছে সিমান বদমাছ হৈ গৈ আছে। আচলতে এইখিনি মৰম লগা বদমাছ, নাজানো ডাঙৰ হ'লে কি কৰে। আৰু আজি যিহেতু ছানডে, গতিকে এখেত ঘৰতে আছে, গতিকে আমি খাম আজি আলু পৰঠা। আৰু এখেতে যিহেতু আটাখিনি মাৰি দিছে, মই ভাবিলোঁ মই আলুখিনি বইল কৰি লওঁ। আৰু এয়া মই আলুখিনি বইল কৰি ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ আলুখিনি পিটিকি লোৱা হৈছে, আৰু আলুত দিয়া হৈছে অকণমান তেল আৰু জলকীয়া, পিঁয়াজ দিয়া হোৱা নাই, কাৰণ মই পিঁয়াজ বেয়া পাওঁ। আৰু এইফালে মই কেৰাহী পাতি ৰেডি, কিন্তু এইফালে বেলি হোৱা নাই ৰুটি, আৰু মই ৰখি থাকিবলগীয়া হৈছে। আৰু এইফালে তেলত মই পৰঠা দি দিলোঁ।
আৰু পৰঠাখন চাওকচোন কিমান ধুনীয়া হৈছে, খালি অলপ মাজে মাজে মানে ফাটি গৈছে। আৰু এফালে চাওকচোন মোৰ কি অৱস্থা হৈছে, চুলি টানি শেষ কৰি দিছে। মানে মানে ডাঙৰ হোৱালৈকে মোৰ আৰু চুলি নাথাকিব চাগে, মই একদম টাকলু হৈ যাম চাগে। মোৰ মানে ইমানেই চুলি ছিঙে নহয়, ক'বলৈ মানে বাকী নাই আৰু মোৰ। আচলতে অকল মোৰ নহয়, যোনে লয় বা আৰু ঘৰৰ গোটেইখিনি মানুহৰে মানে চুলি মানে নিচিঙা নাই আৰু আমি এতিয়া আহি আইতাৰ ঘৰত আছোঁহি। মাৰ অকণমান কাম আছিলে আইতাৰ লগত, গতিকে ময়ে মাক স্কুটিত লৈ আহিলোঁ। গতিকে বেটাকো আনিবই লাগিব, যিহেতু ঘৰত আৰু চাবলগীয়া মানুহ নাই। আৰু আইতাই তাৰ কাৰণে দাইল অকণমান বনাই দিলে। মই দাইলকণ খুৱাব লওঁতে তাৰ কি উৎপাত চাওকচোন। আচলতে সি আইতাৰ ঘৰত গৈ ভাল পায়, সেইকাৰণে মানে আইতাৰ ঘৰত গ'লে বেছি উৎপাত কৰি দেখে। আৰু তাক কোচত বহাই যদি খুৱাম বুলি ভাবোঁ নহয়, সি মানে বাতি চাতি গুৰিয়াই দিয়ে। সেইকাৰণে মই তাক সেনেকৈয়ে খুৱাওঁ। আচলতে তাক সেনেকৈ খুৱাবলৈ হোৱা নাই, হ'লেও মানে তেনেকৈ খুৱাবলগীয়া হয়। আৰু এইফালে চাওকচোন কেনেকৈ থিয় হৈ দিছে, মোৰ গাত ধৰি মানে চল পালে খালী হ'ল আৰু থিয় হৈয়ে দিয়ে। কৈ দিয়া, মাম্মাম খালোঁ মই এতিয়া মাম্মাম খালোঁ। নধৰে আৰু আমাৰ আইতাৰ ঘৰটো যিহেতু ওচৰতে, গতিকে আমাৰ তাক গা চা নোধোৱাকৈ লৈ গৈছিলোঁ। যিহেতু 9টা বাজিছিলে, মই তাক 9টা বজাত গা নোধোৱাওঁ। আচলতে মই 10টা বা 10:30টা বজাত গা ধুৱাওঁ। গতিকে সি আহি গা চা ধুই মানে বাপেকৰ লগত কি ধুনীয়াকৈ কথা পাতি আছে চাওকচোন। বাপেকে কথা কৈছে আৰু সি উত্তৰ দিছে। আৰু আজি পিছফালৰ পুখুৰীত আমাৰ ধৰিছিল মাছ, আৰু মই ভাবিলোঁ আপোনালোককো মাছটো দেখাই শ্বেয়াৰ কৰি দিওঁ। আৰু দনিকণা মাছো যথেষ্টখিনি পাইছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। লগ পাম আকৌ এটি নেক্সট ভিডিঅ'ত। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই